আমি আটাইবিলাক ভকত চাপিত বসবাস কৰি থকা আটাইকেইটা মানুহে নৈভঙনীয়া আৰু গৰাখহনীয়া ভূমিহীন লোক। খুব কম জেগাত থকাৰ পাছতো আমি উঠি অহা প্ৰজন্মক ভাল এটা প্লেটফৰ্ম দিবৰ কাৰণে চৰকাৰৰ ফালৰ অনুনয় বিনয় কৰি চৰকাৰৰ ফালৰ পৰা কিবা এটা ফাণ্ড আনি কিবা এটা কৰি লৈছিলোঁ। কিন্তু ইয়াত কিছু উপচক্ৰই এই উঠি অহা প্ৰজন্মক মষিমূৰ কৰি পেলাই তেওঁলোকৰ যিটো আগ্ৰাসন কৰিবলৈ যাওঁতে কিবা অপ্ৰীতিকৰ পৰিস্থিতি হৈছে। তাৰ কাৰণে আমি আজি যিটো পৰিস্থিতি হ'ল, এই পৰিস্থিতিটোত এজন শত্ৰুপক্ষক আক্ৰমণ কৰিবলৈ যাওঁতে কিবা কাৰণত বাইদেউ দণ্ডাধীশৰ বিষয়া বাইদেউৰ গাটো পৰিছেগৈ। তাৰ কাৰণে আমি উমহতীয়াকৈ ভকত চাপিৰ সমূহ ৰাইজ হৈ পেলাই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ।